মৃতপাই পিপলান্তি গাঁৱক পুনৰ জীৱন দান কৰে শ্যামসুন্দৰ পালিৱাল নামৰ এজন ব্যক্তিয়ে। মাত্ৰ 6 বছৰ বয়সতে মাতৃহাৰা হোৱা পালিৱাল নিজ জন্মভূমিৰ দুখলগা ছবিৰ প্ৰত্যক্ষদৰ্শী আছিল। জীৱন সংগ্ৰামৰ বাবে কিছু বছৰ গাঁৱৰ পৰা আঁতৰি থকাৰ পিছতো তেওঁৰ মনৰ পৰা গাঁওখনৰ ছবি মচ খোৱা নাছিল। গতিকে এটা সময়ত তেওঁ নিজ গাঁৱলৈ ঘূৰি আহে আৰু গাঁৱৰ পৰিস্থিতি সলনি কৰাৰ বাবে কঠোৰ সংগ্ৰাম আৰম্ভ কৰে। কিন্তু মাৰ্বলৰ খনিয়ে সকলো ধ্বংসৰ মুখলৈ ঠেলি দিছিল। ভূগৰ্ভৰ পানী 800 ফুট তললৈ নামি গৈছিল। ফলস্বৰূপে গাঁৱৰ ৰাইজে সকলো আশা এৰি দিছিল। তেনে এক সময়তে 2005 চনত শ্যামসুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়াল পদবী লাভ কৰে আৰু পিপলান্তি গাঁৱলৈ সুদিন ঘূৰি অহাৰ পৰিক্ৰমা আৰম্ভ হয়। পিপলান্তিৰ পৰিৱেশ সুস্থিৰ কৰাৰ প্ৰথম পদক্ষেপ হিচাপে পালিৱালে পানী সংৰক্ষণ আৰু বৃক্ষৰোপণত গুৰুত্ব আৰোপ কৰে। কাৰণ গছে এডোখৰ শুকান ঠাইক পুনৰ সেউজীয়া কৰাৰ লগতে ভূমিক সাৰুৱা কৰি তোলে আৰু ভূগৰ্ভৰ পানীৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে। আনহাতে বৰষুণৰ পানীক সংৰক্ষণ কৰিব পাৰিলে সেইবোৰ পুনৰ ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰিও ই ভূগৰ্ভত পানীৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। প্ৰকৃতি ৰক্ষাৰ উপৰিও পালিৱালে পিপলান্তিৰ সামাজিক পৰিৱেশ দূষিত কৰা কিছুমান কুপ্ৰথা গাঁওখনৰ পৰা দূৰ কৰিবলৈ প্ৰচেষ্টা হাতত লয়। আমাৰ দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও কন্যা সন্তানৰ প্ৰতি বৈষম্যৰ ভাৱ পোষণ কৰা হয়। বহুতে কন্যা সন্তান জন্ম হোৱাৰ আগতেই মাৰি পেলায় বা জন্মৰ পিছতো পেলাই দিবলৈ বিচাৰে। ভ্ৰূণ হত্যা অতিশয় গুৰুতৰ অপৰাধ যদিও বহুতে গোপনে গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰাই ছোৱালী সন্তান বুলি জানিলে গৰ্ভপাত কৰায়। ফলস্বৰূপে দেশৰ কিছুমান ৰাজ্যত ল'ৰা-ছোৱালীৰ অনুপাতৰ অনাকাংক্ষিতভাৱে তাৰতম্য ঘটিছে। কিন্তু পিপলান্তি গাঁৱৰ মুখিয়াল শ্যামসুন্দৰ পালিৱালে কন্যা সন্তানৰ প্ৰতি গাঁওবাসীৰ মনোভাৱ সলনি কৰে। তেওঁৰ আহ্বানত গাঁৱত ছোৱালী সন্তান জন্ম হ'লে দুখ কৰাৰ সলনি আনন্দ উল্লাস কৰা হয়। মুখিয়াল হৈ থকাৰ সময়তে পালিৱালৰ কন্যা কিৰণৰ অসুখত মৃত্যু হয়। কন্যাৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰা পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ কন্যাৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰে। সেইদিনাই তেওঁ গাঁৱত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰিলে। সেইটো হ'ল গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব আৰু কিৰণ নিধি যোজনাৰ অধীনত এই কাম আৰম্ভ হয়। 2005 বৰ্ষৰ পৰা 2010 বৰ্ষলৈকে গাঁৱৰ মুখিয়াল হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্যামসুন্দৰ পালিৱালে গ্ৰহণ কৰা এই একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাঁওখনকে এটা নতুন জীৱন দিলে। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব অৰ্পণ কৰে। সেই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। গাঁৱৰ ৰাইজে এই 4টা দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ ৰূপেই পৰিৱৰ্তন হ'বলৈ ধৰে। তদুপৰি তেওঁ নিয়ম কৰি দিছিল যে গাঁৱৰ কোনো লোকে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব। ছোৱালীজনীক যেনেদৰে আলফুলে তুলি তালি ডাঙৰ দীঘল কৰা হ'ব, সেই একেই মৰম চেনেহ আৰু যত্নৰে 111টা গছপুলিকো প্ৰতিপালন কৰিব লাগিব। কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব।